আমি আজি ননাথ শিৱ মন্দিৰলৈ আহিছিলোঁ। এয়া হোজাইত হয় এই ননাথ শিৱ মন্দিৰ। ইয়াত 9 ভাগ শিৱলিংগৰে সৈতে ৰজাদিনীয়া শিৱ মন্দিৰ ইয়াত মানে পুত খাই আছিলে। এটা ডাঙৰ টিলা আছিল আৰু টিলাটোত বহুত হাবি জংঘল আছিল। এয়া আপোনালোকে দেখিছে গছবিলাক। আৰু সেই এগৰাকী বৃদ্ধাক স্থানীয় এগৰাকী বৃদ্ধাক মানে সপোনত দেখাইছিলে যে ইয়াত শিৱলিংগ আছে। তেতিয়া ৰাইজে আহি পেলাই এটা এটাকৈ খানোতে 9 ভাগ শিৱলিংগ পাইছিলে ইয়াত। এয়া ৰজাদিনীয়া এইবিলাক ইয়াতে বনাই থোৱা স্থাপত্য ভাস্কৰ্য। এয়া গ্ৰেনাইট শিলত খুব সুন্দৰভাৱে খোদিত কৰিছিলে। আৰু এয়া ৰজাদিনীয়া ইটা। আৰু ইয়াত আছে 9 ভঙাত। মই ভিডিঅ'ত আপোনালোকক দেখুৱাম। এয়া দূৰৰ পৰা দেখিছে। এটা বিশেষ বস্তু আপোনালোকক দেখুৱাম, চাওক। এয়া ৰজাদিনীয়া যে হয় আৰু ইয়াত ইমান সুন্দৰকৈ যে বনাইছিলে তাৰ প্ৰমাণ আছে অজস্ৰ। এইবিলাক দেখিছে, এয়া দেখিছেনে? এইবিলাকত মূৰ্তি আছিলে, এইবিলাকত মূৰ্তি আছিল। ইয়াতো মূৰ্তি আছিলে, এইবিলাকো আছিলে। ইয়াত লৈ গ'ল। আজি মই দেখুৱাই আছোঁ, ৰ'ব। মই আজি 1.5 বছৰ আগত আহোঁতে 2 বছৰ আগত আহোঁতে ইয়াত বহুত মূৰ্তি আছিলে। এয়া দেখিছে নিশ্চয়, এয়া দেখিছে। এয়া গোসানী মাৰ এয়া পুৰা মাটি, এয়া ইটা হয়। এই ইটাত এয়া চেপ চাইজ দি পেলাই বনাইছিলে। আৰু এয়া দেখিছে, এয়া যে মন্দিৰৰ যে এয়া আকৃতি ৰজা দিনত যে বনাইছিলে, এয়া তাৰ প্ৰমাণ। আৰু এতিয়া বহুত এইবিলাক ৰাতি চোৰে চিপৰাঙানি এইবিলাক লৈ গৈছে। আৰু এনেকুৱা এভাগ মানে মূৰ্তি বৰ্তমান মই মিউজিয়ামত দেখিছোঁ। আজি 6-7 মাহ হৈছে মই যাওঁতে দেখিছোঁ। তাত ধুনীয়াকৈ সজাই থৈছে। এয়া চাওক, মই দূৰৰ পৰা দেখাইছোঁ। ইমানেই ওখ মন্দিৰ ভাগ। আৰু তাত এইবিলাক শিলত খোদিত সুন্দৰ সুন্দৰ ভাস্কৰ্য আছে। এয়া দেখিছে, পক্ষী আছে। এয়া বিভিন্ন দেৱ দেৱীৰ মূৰ্তি অংকন কৰিছে, কিন্তু বাকীবিলাক খালী। এয়া দেখিছে, যিখিনি আছে সেইখিনিও হয়তো আৰু 1-2 বছৰৰ পিছত এয়া নাইকিয়া হৈ যাব। মানুহে কি চাবলৈ আহিব, কি দেখিব নাজানো। আৰু এয়া নায়েই, প্ৰায় এইফালে নায়েই। এয়া সকলো নিলে। এয়া চাওক, বেয়াই লাগে। এই ছাইডটোত নায়েই, মাত্ৰ এয়া ভঙা চিঙাৰ কাৰণে ইয়াত হৈ গৈছে। গতিকে আৰু এইভাগ ইমানেই ওখ। এয়া চাওক, ইমানেই ওখ। এয়া দেখিছে, এয়া নায়েই। চাওক, নায়েই। ইয়াক সুন্দৰভাৱে ইয়াক সাজ কাটিছে। বিৰাট ধুনীয়া লাগিছে। এইবিলাক ধুনীয়াকৈ সাজ কটা আছে, কিন্তু মানুহৰ পৰা নাথাকে। সেয়া দেখিছে, এইদৰে 9 ভাগ শিৱলিংগ ইয়াত উদ্ধাৰ কৰিছে। শিৱলিংগই সৈতে মূৰ্তি মন্দিৰ মানে আধা হৈ থকা আৰু 9 ভাগ আছে। সেইকাৰণে ননাথ বুলি কৈছে। ননাথ এয়া মন্দিৰ। ইয়াত 9 ভাগ আছে মন্দিৰ। এয়া ইটাৰে বনোৱা, ইমান সুন্দৰ লাগিছে দেখিবলৈ। এভাগ এয়া 2 নম্বৰ। এয়া খুব সুন্দৰকৈ এইবিলাক চুককোণবিলাক বৰ ধুনীয়াকৈ বনাইছে। এয়া চাওক, দেখিলে মন মোহিত হৈ যায়। ৰাইজে যিমান পাৰে সংৰক্ষণৰ ব্যৱস্থা কৰিছে, কিন্তু নিশাৰ এচাম চোৰৰ পৰা মানুহে আৰু ৰক্ষা কৰিব পৰা নাই। এয়া হয়তো শিৱলিংগত এয়া পানী ঢালিলে এইফালে বৈ অহাৰ তেনেকুৱা আৰু এয়া ছিষ্টেম ৰাখিছিল। তলত এয়া ফুটা আছিলে। আৰু এয়া সুন্দৰ অংকন। সেয়া শিৱলিংগ। এয়া 2 নম্বৰ। আৰু এয়া টিলাৰ ওপৰত আছে। এয়া 3 নম্বৰ। এনেকৈ 9 ভাগ আছে ইয়াত। এতিয়াও মাটিৰে পুত খাই আছে। এয়া মাটিৰ তলত পুত গৈ আছিলে।
যেতিয়া সপোনত এগৰাকী বৃদ্ধাক দেখুৱাইছিলে তেওঁহে কোৱাৰ পিছত এয়া মাটি অতৰাই পেলাই এয়া আৱিষ্কাৰ কৰিছে। এয়া চাওক ৰজাদিনীয়া এয়া শিৱ মন্দিৰৰ এয়া দুৱাৰদলি, এয়া সুন্দৰভাৱে এইবিলাক অংকন কৰিছে শৈল ভাস্কৰ্যবোৰ। আৰু এইবিলাক সকলো গ্ৰেনাইট পাথৰ। এয়া মই দূৰৰ পৰাই দেখালোঁ। এয়া কুকুটা টিলাৰ নিচিনা হৈ আছে, ওখ ওখ ঢিপ। এভাগ এয়া 4 নম্বৰ, এভাগ 4 নম্বৰ। সেয়া মাটি আৰু পুতেই খাই আছে, মাটিৰে এয়া মাটিৰে পুত খাই আছে। যেনেকৈ আছে তেনেকৈ বনাব পৰা নাই আৰু বনালে বেয়াহে লাগিব, কাৰণ যিটো অৰিজিনেল লুকিং সেইটোৱে। এয়া বছৰৰ শেষ বুলি বৰ ধুনীয়াকৈ আজি ফুৰিবলৈ আহিছোঁ, বৰ ভাল লাগিছে মনটো। ননাথলৈ আহিছোঁ। এয়া এতিয়াও মাটিৰ তলত পুত গৈ আছে, আৰু এওঁলোকে কৈছে আৰ্ক'লজি ডিপাৰ্টমেণ্টে এইখিনি এৰুৱাবলৈ মানা কৰিছে, কাৰণ এৰুৱাই দিয়াৰ লগে লগে ইটাবিলাক খহি পৰিব হৰহৰাই। এয়া এভাগ 5 নম্বৰৰ। এয়া মাটিৰ তলতো ইটা এতিয়া বৰ্তমানো এনেকৈ আছে, আৰু এয়া তেওঁলোকে বনাই দিছে সেৱা সৎকাৰ কৰিবৰ কাৰণে। এইবিলাক মাটিৰে পুত গৈ আছে। কৃষ্ণ। আৰু এইখিনিতে ৰাইজে এভাগ শিৱ মন্দিৰো স্থাপন কৰিছে সেৱা কৰিবৰ কাৰণে। এয়া চাওক এইফালেও সেয়া সেইটো টিলা, সেইটো এটা আছে। এইটো হয় এভাগ 6 নম্বৰ। সেইফালে মই চাই আহিলোঁ, এভাগ 6 নম্বৰ মই গন্তি কৰিছোঁ। এয়া টিলাতেই তেনেকৈ এয়া আপোনালোকে চাওক তেনেকৈয়ে স্থাপন কৰিছে, তেনেকৈ থৈ দিছে। এতিয়া আৰু চাবলৈ যাম। গোটেই এৰিয়াটোৱে চাবলৈ বহুত ধুনীয়া লাগে, কিন্তু এতিয়া দূৰ হোৱাৰ কাৰণে বহুত পৰ্যটকে এইখিনি দৃষ্টিগোচৰ হোৱা নাই। বহুত পৰ্যটকৰ মানুহে ভালকৈ গম নাপায়। চাইছোঁ সেয়াতো বহুত। এয়া চাওক এয়া 7 নম্বৰ এভাগ। এয়া ইটাৰ গাঁথনিও বহুত ধুনীয়া লাগিছে। এয়া ধেনুখনৰ নিচিনাকৈ গাঁথনি কৰিছে। গাঁথনি এয়া ডিজাইন বেলেগ, আৰু এয়া ইটাৰ টুকুৰা বেলেগ। এইবিলাক ইটাৰ টুকুৰা মই আপোনাৰ হেৰিত দেখিছিলোঁ, শিৱসাগৰৰ আপোনাৰ ৰংঘৰ কাৰেংঘৰত এয়া মই ইটা দেখা পাইছোঁ, একদম এনেকুৱা ইটাই। সেয়া ভাল লাগিছে। বেছি ভঙা আছিলে। এয়া 8 নম্বৰ। এয়া কিছু আৰ্ক'লজি ডিপাৰ্টমেণ্টে তেওঁলোকৰ অনুমতি লৈ পেলাই মিস্ত্ৰীয়ে এয়া সুন্দৰকৈ বনাই দিছে। এভাগ মানে একেই আছিল, খালি মাটি অঁতাই পেলাই আৰু ধুনীয়াকৈ বনাই দিছে। এয়া 8 নম্বৰ। আৰু হয়তো এনেকুৱা টিলাতে 9 নম্বৰ ভাগ থাকিব পাৰে, নহয়তো এতিয়া নতুনকৈ তাত এভাগ শিৱ মন্দিৰ বনাইছে, সেইখিনিতো হ'ব পাৰে টিলা এটাতে।